নমস্কাৰ, আপোনালোকে চাই আছে ৰফতাৰ 7 নিউজ। শীতৰ আগমনৰ লগে লগে সৌন্দৰ্যৰাণী ৰূপে খ্যাত বগামাটিয়ে হাত বাল্টি মাতিছে প্ৰকৃতি প্ৰেমীসকলক। প্ৰতি বছৰে এই সময়তে দেশী বিদেশী নানা পৰ্যটকেৰে ভৰি পৰেহি সৌন্দৰ্যৰাণী বগামাটিত। অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ এক কথাত সৌন্দৰ্যৰ আকৰ বনভোজস্থলী বগামাটি। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত ভূটান সীমান্তৰ বৰনদী বনাঞ্চলৰ গাতে লাগি আছে সৌন্দৰ্যৰাণী বগামাটি। বগামাটিত প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত নিজকে বিলীন কৰি দিবলৈ আজি বগামাটিত কেইবা সহস্ৰাধিক লোকৰ সমাগম পৰিলক্ষিত হয়। বগামাটি বনভোজস্থলীৰ উপৰিও দুঃসাহসিক ক্ৰীড়াস্থলী ৰূপেও জনাজাত। বগামাটিত নৌকা বিহাৰ, ৰাফটিং, জীপ লাইন, নৈশ যাপন, জংঘল ট্ৰেকিং কৰিব পৰাকৈ গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ নামৰ সংস্থাটোৱে বিগত কেইবা বছৰ ধৰি বিশেষ অৰিহণা যোগাই আহিছে। দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা বগামাটিত বৌদ্ধ মূৰ্তি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। অসমত এক প্ৰকাৰ বিলুপ্তিৰ পথত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পোৱা যায় এই বগামাটিতেই। তামুলপুৰৰ পৰা আৰিফ আহমেদৰ সহযোগত ৰফতাৰ 7 নিউজ।